বেটুৱা তই ভালে আছো নে? তই মোৰ বেটুৱাটোক এবাৰ চাই লওঁ মই। তাৰ মাককতো চাব নোৱাৰিলোৱে, ইয়াকে চাই লওঁ আৰু মোৰ বেটুৱাটো। এ প্ৰভু, মই কিয় আহিছিলো এই টপাটোৰ লগত ফুৰিবলৈ? সি আজি মোক মাৰিবহে আনিলে। মোক আপুনি এনে কথা নকব দেই। মইনো কেনেকৈ চালো এয়া হ'ব বুলি। মই ভাবিছিলো আৰু আপোনালোকে ভালদৰে অকণ ফুৰিব পৰা নাই, সেইটো জুলাই মাহতে আপোনালোকক ফুৰাওঁগে। মই সেই বুলি আপোনাক মাতি আনিছিলো। এতিয়া দেখোন আপোনালোকে আকৌ মোক বেয়াকে কৈছে দেখোন আপোনালোকে মোক। মই বেটুৱা তই মোৰ বুকু মাজে সোমাই লবি প্ৰভু, কি হ'ব হে প্ৰভু, আজি মই মানে বাচিলে আকৌ ধৰিব পৰা নাই আৰু আমি। নাই তোমালোকে চিন্তা নকৰিবা দেই, মই থকালৈকে তোমালোকক কেতিয়াও বাচিব নিদিওঁ। কি কলি তই? এই মানে মৰিব নিদিওঁ। কি মৰিব নিদিয়ে তই মোক? আমিতো মৰি ল'ব ধৰিব লাগে আৰু, কাৰণ আমি এতিয়া তললৈ গৈ আছো, ধামকে ফুটিব আৰু আমি মৰিম আৰু গোটেই গাল। প্ৰভু জনাৰ্দন, বচোৱা বচোৱা। মৰিলো। এতিয়া আৰু সৰগলেহে যোৱাহে কথা। যমৰাজ মোক লৈ যাওক সৰগলে বা নৰকলে। আমি যে যমৰাজক দেখা নাই যেন। যমৰাজ কলে গুচি গল আকৌ। নে মই মৰা নাই, মই জীয়াই আছো নেকি? আমাৰ দেখোন ইয়াতে পৰি আছে দেখোন। ৰহুৰ মাতি চাওঁ, তেতিয়া গম পাই যে আমি জীয়াই আছোতে মৰিলো। কাইদেউ শুনিছানে? এইটো ভগৱান নে যমৰাজ? মই যমৰাজ নহয়, মই টপা। টপা দেখিলি নে? তোৰ কাৰণে আমি সকলোবোৰ মৰিলো। আমি মৰিলো নেকি? কি নহলে আমি মৰা নাই নেকি বাৰু? আমি নাই মোৰ চাগে দেই। আমি মৰা নাই। এক ছেকেণ্ড, মোৰ বেটা কলে গ'ল? আপোনালোকৰ ল'ৰাটো আৰু বেলেগ মানুহকেইটা ইয়াতে আছে চাগে। বৰ মজা পাবনে? আহক উলিয়াও। এইটো আমাৰ মোলাই দেখোন। তই ইয়াক বিচাৰি থাক দেই, মই আমাৰ বেটাকে বিচাৰোঁগে পাই। এই মানুহজন আৰু দেই। মোলাই উঠাচোন উঠা। এইটো গলেই নেকি আৰু কেনেবাকে? আছে দেই জীয়াই। প্ৰভু, তোমাক মই কেনেকে ধন্যবাদ আকৌ ধৰিব পৰা নাই আৰু দেই। তুমি যে মোক বচালা, তাকে ধন্যবাদহে দিছো আৰু কোটি কোটি বাৰ। পালো। আপোনালোক সকলো ভালে আছেনে বাৰু? বাচিলো ভগৱানৰ কৃপাতে। পিছে আমি জীয়াই আছো নে? মৰিলো বাৰু। আমি সকলোবোৰ জীয়াই আছো নহয়। এক ছেকেণ্ড, কিন্তু মোৰ বতৰটো নাই দেখোন। আপোনালোকৰ ল'ৰাটোক নাই যেন। আমিতো চবতে বিচাৰিলো কি, আৰু ইমান দূৰৰ পৰা আহি সেই সিহঁতৰ দুটা পালোহি, কিন্তু আপোনাৰ ল'ৰাটোক দেখা দেখি নাই যেন। মোৰ বতাহটো নাথাকিলে ময়ো থাকিবলৈ নোৱাৰো বাৰু, ময়ো যাওঁগে। আৰু এনেকুৱা বতুৱা জন্ম দিবলৈ মোৰ কেপাচিটিও নাই। মোৰ বতুৱা, এতিয়া মোৰ বংশ কোনে ৰক্ষা কৰিব? ৰ'ব, ইমান কথা নকৰিব। আমি যে সিহঁতে পালো, তেন্তে আপোনাৰ বতুৱাকো পাম। পাম। ইমান কদাকথাখন কৈ নাথাকিবি তই। বলক আৰু অলপ আগলৈ বিচাৰি যাওঁ, আৰু আগলৈ গলে পামে বা। বৈ আৰু অলপ আগলৈ বিচাৰি যাওঁ, পাম চাগে। মোৰ বতুৱাটো এতিয়া মই ভাত ক'ত বনাই খাম? মাইকী মানুহ চিমা কন্দা কথা কৈ নাথাকিবি। পাম নহয় তোৰ বতুৱাটোক। এতিয়া যে মই বতুৱাটোক পাওঁ, কেৰাহী এখন লগত বিয়াহে পাতি দিব লাগিব। মোৰ বতুৱা। চুতাক। মোৰ পাপাটো ক'ত গ'ল? বাকী চব মানুহবোৰ মৰি গ'ল, অকল ভগৱানে আমাৰ দুটাকে বচালে আৰু। মৰমৰ দেউতা। সেইবিলাক দেখোন বাকী কেইটা। সিহঁতে মানে মোকে বিচাৰি ফুৰিছে মানে আমি সকলোবোৰ জীয়াই আছো। মোৰ একমাত্ৰ ডায়মণ্ডটো গুচি গ'ল। ৰ'ব, আপুনি মই অধৈৰ্য নহ'বচোন। অকল আপোনালোকৰ বেটুৱা যায় নহয়, মোৰ মানে কুকুলো গুচি গ'লগে।
তোৰ ভাগৰ বান্দৰ পোৱালি, সেই বান্দৰ পোৱালি হেৰালেও কোনো কথা নাই, কিন্তু মোৰ ভাগৰ বেটটো গুচি গ'ল। কিয়? আপুনি যে তাক বান্দৰ পোৱালি বুলি ঠাট্টা কৰিছে, কি তাৰ জীৱতা নাই নেকি? তাৰ কি জীয়াই থাকিব মন নাযায় নেকি? আপুনি এনেকে নক'ব আকৌ। আপোনালোকৰ বেটুৱা যেনেকে মোৰ ভাগৰ সেই বান্দৰ পোৱালিটো সেনেকুৱা। বাৰু বৈ কাজিয়া কৰি নাথাকিবি, এখন বহুত বেয়া কথা হৈছে নহয়। মোৰ বেটৰটো আহিলে তোক মই বিচাৰি নাপাই মই হাৱা ল'বলৈ এৰি দিছিলো নহয়। মই কুকলুটো কিমান দেৰি মূৰত কোচত লৈছো দিয়াকে। এতিয়া বাৰু তহঁতৰ সকলোকে পাই গলি, তই বেটুৱাক পালি আৰু তহঁতৰ কুকুলুক পালি, কিন্তু এতিয়া আমি ঘৰলৈ যাম কেনেকে? মইতো সেইটো ভবাই নাছিলো। এতিয়া আমি ঘৰলৈ যাম কেনেকে বাৰু? চিন্তা নকৰিবি, ৰ আমি যেনেকে আমি সকলোকে পালো তেনেকে আমাৰ ভগৱানে ঘৰলৈ যোৱা ৰাস্তা উলিয়াই দিব। আমি মাত্ৰ কাম কৰি যাব লাগিব। ভগৱানে বাৰু ৰাস্তাটো উলিয়াই দিব, কিন্তু আমিতো এতিয়া সকলো হাত কাপতে ধৰি পেলাই এনেকে থাকিলে নহব নহয়। আমিও নিজে ৰাস্তা বাচি যাব লাগিব, তেতিয়াহে ভগৱানে আমাৰ ৰাস্তা উলিয়াই দিব। কথাটো নোহোৱাও নহয়। বলক আমি যিমান পাৰ খোজকাঢ়ি গৈ থাকো, আৰু যিমান ডোখৰত পাওঁগে আমি সিমান ডোখৰ পাই ৰাস্তা পালে গুচি যাব লাগিব ঘৰলে। আৰু মোৰ মতে এনেকুৱা লাগিছে এখন গ্ৰীণলেণ্ডে হয়, কাৰণ এই গোটেই ফালে বৰফে বৰফ নহয়। এখন গ্ৰীণলেণ্ড হয় জানো? মইতো শুনিছিলো এই গ্ৰীণলেণ্ডত বোলে বহুত মানুহ ফুৰিবলৈ আহে, কিন্তু ইয়াত দেখোন কোনো মানুহ ফুৰিবলৈ অহা নাই দেখোন। আজি অসম বন্ধ সেইটো কাৰণে চাগে কোনো অহা নাই যেন পাইছো। এখন অসম নহয়, এখন গ্ৰীণলেণ্ড হয়। এইখন এখন বেলেগ মহাদেশ। তাতে কি হ'ল আকৌ? এখন গ্ৰীণলেণ্ড বন্ধ হ'ব আকৌ গ্ৰীণলেণ্ড বন্ধ? সেই তহঁতৰ ভকতে লেকচাৰ বিলাক। এতিয়া বৈ এতিয়া ভগৱানৰ চিন্তি আৰু গৈ থাকো এখোজ দুখোজকে। বলক। পানী বহুত ভাগৰ লাগি গৈছেগে। বৰ ভাগৰ লাগি গৈছেগে। ইয়াতে অকমান ৰখো আৰু খোজকাঢ়িব নোৱাৰোগে আৰু আমি। এতিয়া আৰু ৰাতি হবলৈ হৈছেগে, আৰু যদি আমি দৌৰলৈ যাওঁ তেনেহলে আমাৰ ভূতে চুতে পোৱাও সম্ভাৱনা বহুত বেছি। সেইটো কাৰণে আমি কৰবাত আজি ৰাতিটো থাকিব লাগিব। কিন্তু থাকিব ক'ত? এই বৰফে যে বনাই যে ঘৰ বিলাক যেন, সেনেকুৱা বিলাকত থাকিব মন গৈছে। পাৰি আকৌ দেই, সেইবিলাক ঘৰ থাকিব পাৰি। কিন্তু বলক এতিয়া আমি আহি থাকিলে নহব, আৰু অলপ আগলৈ যাওঁ, তেতিয়া পাব পাৰো নহয়। মই নোৱাৰোগে আৰু দেই, মই নোৱাৰো। তহঁতে টকা বোলে মোক ইয়াত এৰি থৈ যা, তেতিয়াও মোৰ আপত্তি নাই, কিন্তু মই আৰু খোজকাঢ়িব নোৱাৰো। মই নোৱাৰো আৰু মই। নোৱাৰিলে কেনেকে হব আকৌ? আমি যাব লাগিব নহয়। টপা তই যাচোন, যা অলপ আগলৈ বিচাৰি যা। আমিনো বুঢ়া মানুহকেইটা কিনো কৰিম। যা তই যা। যাওকচোন টপাকাই, আপুনি যাওক। তই কৈছেনে বাৰু? ঠিক আছে দিয়ক, আপোনালোকৰ কথা শুনি পেলাই মই আৰু অলপ আগলৈ বিচাৰি মেলি যাওঁ। আপোনালোক তাতে থাকক দেই। প্ৰভু বচাবা আৰু আজি। বহ তহঁতে চব ইয়াতে অলপ বহ। হেল্ল' গাইজ, আপোনালোকৰ যি এই চিৰিজটো ভাল লাগিছে তেনেহ'লে এটা লাইক মাৰি দিব, আৰু লগতে আৰু ইয়াৰ পৰৱৰ্তী খণ্ড চাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আৰু আজি এৰিছোঁ দেই। আমি বাচোৱে নেবাচো, আপোনালোকে চাবলৈ পুৰা খণ্ডটো একদম প্ৰথম পৰা শেষলৈকে চাব, তেতিয়া গম পাই যাব। তেন্তে আৰু বাই।